নমস্কাৰ আজি মই বনাব লৈছোঁ এইফালে ইয়াত চিকেন বইল প্ৰথমে কেৰাহীখন মই কাটি লৈছোঁ ইয়াত তাৰপিছত এইখিনি দি দিছোঁ ইয়াত কোনো তেল দিয়া নাই দি লৈছোঁ প্ৰথম জুইটো অকণমান কমাই দিম তাৰপিছত ইয়াত নিমখ অকণমান দি দিছোঁ আৰু এইফালে মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছিলোঁ এয়া হৈছে আলু তাৰপৰা এয়া হৈছে পিঁয়াজ আদা নহৰু পেষ্ট নৰসিংহ শুকান নৰসিংহ পাত হয় শুকান জলকীয়া দুটা এইফালে আছে জিৰা লং আৰু ডালচেনি লগত ফ্ৰেঞ্চবিন কেইডালমান লৈ লৈছোঁ তাৰপৰা এয়া দেখিছে মাংসখিনিৰ পৰা পানী ওলাইছে এতিয়া মই ইয়াতে দিম এই কাটি থোৱা পিঁয়াজখিনি আদা নহৰু পেষ্ট জিৰা লং দালচেনি গোটেইখিনি দি দিছোঁ লগত নৰসিংহ পাত আৰু শুকান জলকীয়াকেইটা দি লৈছোঁ তাৰপৰা আলু সিজিবলৈ টাইম লাগে সেইকাৰণে আলুখিনি দি দিছোঁ আৰু এয়া ফ্ৰেঞ্চবিন সেইকেইডালো দি দিছোঁ লগতে গোটেইখিনি দিছোঁ এতিয়া এইখিনি একদম ভাপত সিজিবলৈহে দিম হালধি নিদিওঁ বইল বনাইছোঁ যিহেতু আৰু অকণমান নিমখ দিম অকণমান নিমখ দিছোঁ ইয়াৰ পাছত এইখিনি ভালকৈ লৰাই ল'ম লৰাই লোৱাৰ পিছত এইখিনি এতিয়া আৰু জুইটো এতিয়া বহাই দিছোঁ চিকেনখিনি আমাৰ প্ৰায় সিজিছে আৰু আলুখিনিও হাফ হৈ গ'ল আৰু চিকেনৰ যিটো মানে পানী নিজে নিজে ওলাইছে সেইখিনি পূৰা শুকাবলৈ দিলোঁ তাৰপাছত এয়া মই একদম গৰম পানী দিছোঁ এইখিনিও উতলা গৰম পানী দি দিছোঁ ইয়াৰ পাছত অলপ সৰহকৈ দিছোঁ কাৰণ পূৰা উতলিব দিম যে সেইকাৰণে এতিয়া মই অকণমান দিছোঁ তাৰপিছত আৰু অলপ দিম পানী সৰহকৈ দিলে ভাল তেতিয়া পূৰা উতলি চব ভালকৈ সিজি যায় আৰু সেইকাৰণে এতিয়া মই ভালকৈ লৰাই লৈছোঁ এইখিনি গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু কোনে কোনে বাৰু বইল চিকেন খাই ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু আমি কেতিয়াবা মাজে মাজে এনেকৈও খাওঁ দেই তাৰপিছত ইয়াত দেখিছে মই পানী আৰু দি দিছোঁ এইখিনি একদম মানে এতিয়া এনেকৈ ঢাকি ৰাখিছোঁ আৰু ঢাকি ৰখাৰ পিছত পূৰা উতলিব দিম আৰু গেছৰ মানে জুইটো বঢ়াই দিছোঁ আৰু মাজে মাজে এনেকৈ মই এইখিনি চাফাও কৰি থাকোঁ দেই নহ'লে বৰ ভাল নালাগে পানী চানী পৰি থাকে যে আৰু মই ভাত বনালে প্ৰায় মানে হাত ধুই থকাই হয় আৰু এয়া দেখিছে আমাৰ বইল চিকেন ৰেডি কিমান পানী দিছিলোঁ আৰু শুকুৱাই এইকণ ৰাখিছোঁ আৰু খাবলৈ যে বিৰাটেই টেষ্টি হৈছিলে আপোনালোকেও ঘৰত এদিন এনেকৈ খাই চাব